তো হেল্ল' গাইজ নমস্কাৰ মোৰ অন্য এটা ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। তো এতিয়া আজি হৈছে বিহু, মাঘ বিহু, মেজি। এয়া মেজিৰ তলত সকলোবোৰ মানুহ গোট খাইছে। এতিয়া মেজিটো জ্বলাই দিব। আৰু এইখিনিতে এটা কথা কৈ থওঁ যে সকলোকে মোৰ ফালৰ পৰা আৰু মোৰ পৰিয়াল তৰফৰ পৰা সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ। যাতে আপোনালোকৰ জীৱনটো সুখৰ হওক, সকলোবোৰ সপোন আশা পূৰণ হওক, তাৰে কামনা। এয়া মেজি জ্বলাই দিলে, এয়া জ্বলি গ'ল। ওচৰতো থাকিব নোৱাৰি, বহুত দূৰত গৈ কেনে বনাইছোঁ। তো চাব আৰু সকলোৱে। আৰু এইখিনিতে কওঁ যে মোৰ এইটো দ্বিতীয় ব্লগ হয়। দ্বিতীয় ব্লগটো যাতে মোৰ এইটো ছাবস্ক্ৰাইব কৰে, লাইক কৰে ভিডিঅ'টো। তো এয়া জ্বলি গ'ল। এয়া এতিয়া প্ৰসাদ এতিয়া খাব লাগে। আৰু এয়া লাড়ু, পিঠা, তিলৰ লাড়ু, গুড়ৰ লাড়ু, নাৰিকলৰ লাড়ু, তেল পিঠা, নাৰিকলৰ বৰফি। তাৰ মাজতে এয়া মেখেলা চাদৰ পিন্ধি ল'লোঁ। এতিয়া ফটো উঠিব, ৰীল বনাবলৈ যাওঁ। আৰু আপোনালোকে যদি ৰীল চাব বিচাৰে মোৰ ইনষ্টাগ্ৰামত যাব, বনস্মিতা কলিতা। মই বাৰু ডেছক্ৰিপশ্যনত দি দিম, চাই ল'ব। এয়া আহি পালোহি। এতিয়া ফটো উঠা আৰু ৰীল বনোৱা তাৰে মাজতে চাহ খালোঁ। আৰু এয়া আকৌ আহি গ'লোঁ। এতিয়া যাওঁ ঘৰলৈ। আৰু এয়া আবেলি মা আৰু মই ফুৰিবলৈ আহিছোঁ। এনে অকণমান ফুৰোঁ, তাৰ পাছত ঘৰলৈ যায়। তো এতিয়া আমি ফুৰি আহি গ'লোঁ। এতিয়া চাহ খাম। মই বাৰু চাহ নাখাওঁ, মই গাখীৰ খাম। কি আছে দেখাই আছোঁ। এয়া আছে গাখীৰ, চিৰা, এয়া তিল পিঠা। মই কৈছোঁ আৰু তিল পিঠা বুলি, আপোনালোকে কি কয় নাজানো। ভিতৰত বাৰু নাৰিকল দিয়া তিল পিঠা বুলি কৈছোঁ। আৰু সকলোৰে ঠাই ভেদে বেলেগ হয় চাগে, মই ভালকৈ নাজানো। তথাপিও দেখাইছোঁ এইখিনি। এতিয়া খাই কেনে কি কৰোঁ আপোনালোকক ক'ম বাৰু। তো এতিয়া মোৰ চাহ খোৱা হৈ গ'ল। ভাবিছোঁ এইটো ব্লগটো মই ইয়াতে সামৰি দিওঁ। লগ পাইছোঁ এটা ব্লগত। তেতিয়ালৈকে মোৰ এইটো ভিডিঅ'টো চাওক। প্লিজ মোৰ এইটো ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক আৰু কমেণ্ট কৰক, যাতে কেনেকুৱা ভিডিঅ' লাগে মই সেনেকুৱা ভিডিঅ' দিবলৈ আপোনালোক চেষ্টা কৰিম। আৰু মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰে, সেয়ে তো এতিয়া বাই।